নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন চলিছিল আৰু কিমান দিনলৈকে চলিছিল। সেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। প্ৰথম ৰাষ্ট্ৰপতি শাসন 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1980 চনলৈকে চলিছিল। টোটেল 359 দিন চলিছিল। ছেকেণ্ড ৰাষ্ট্ৰপতি শাসন চলিছিল 30 জুন 1981 চনৰ পৰা 13 জানুৱাৰী 1982 চনলৈকে। টোটেল 197 দিন ৰাষ্ট্ৰপতি শাসন চলিছিল ছেকেণ্ড টাইম। থাৰ্ড টাইম ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈকে চলিছিল। সৰ্বমুঠ 345 দিন থাৰ্ড টাইম ৰাষ্ট্ৰপতি শাসন চলিছিল। ফ'ৰ্থ টাইম ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল 28 নৱেম্বৰ 1990 চনৰ পৰা 30 জুন 1991 চনলৈকে চলিছিল। টোটেল 214 দিন ৰাষ্ট্ৰপতি শাসন চলিছিল ছেকেণ্ড টাইম। আপুনি যদি ABB লিখিত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।